হাই ফ্ৰেণ্ডছ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। ৰাতিপুৱা কেনেকুৱা ৰ'দ দিছে, বজাৰ অকণমান আছে, তাকে ওলাই গৈ আছোঁ কলনীৰ ফালে। আপোনালোকক দেখাই যাই থাকিম, ভিডিঅ'টো কণ্টিনিউ কৰিব। ফেন্সি ষ্টাইলৰ চেণ্ডেলবোৰ দাম বেলেগত চামা বাৰ্গেনিং চলি আছে। বহুত বেছি গৰম পৰিছে, একো এটা খাবলৈ মন যোৱা নাই, সেয়ে আইচক্ৰীম একো খালোঁ। গৰমত বিশেষ একো খাবলৈ মনে নাযায় নহয়। গৰমত পুৰা ঘামি জামি বজাৰ কৰি আহিছোঁ, পুৰা ফুল বজাৰ কৰিছোঁ, দেখাই আছোঁ। ঘৰত গৈ কি বজাৰ কৰিলোঁ, বহু বজাৰ কৰিলোঁ আমি। কেনেকুৱা গৰম দেখিছে, একদম কলা পৰি গৈছে মুখ। ৰ'দটো চাওক না, বতাহটো অকণমান বলি আছে বাৰু। আহিলোঁ, আহি অকণমান শুই দিলোঁ। আচলতে বহুত বেছি ভাগৰ লাগিছিলে। ভাতখিনি খালোঁ, মানে সৰুৱে ভাতখিনি বনাই থৈ দিছিলে, সেইকাৰণে ভাল হ'ল বাৰু। ভাতখিনি খাই ল'লোঁ, খাই লৈ অকণমান শুলোঁ, মানাও শুলে। বিশেষ বজাৰ কি কৰিলোঁ আপোনালোকক দেখাম বুলি ভাবিছোঁ। আমি চালোঁৱে, সেইকাৰণে আৰু পেকিং কৰা নাই, এনে আপোনালোকক দেখাই দিছোঁ। আৰু এইটো মানাৰ কাৰণে এটা টি চাৰ্ট ল'লোঁ, এইটো এটা আৰু এইটো এটা, দুটা মানাৰ কাৰণে টি চাৰ্ট ল'লোঁ। আৰু লগতে ল'লোঁ, যিহেতু ভাগিনজন আহিছে গাঁৱৰ পৰা, কিনো দিম, সৰু এটা গিফ্ট তাইৰ কাৰণে। এইযোৰ তাই বোলে চাৰাৰা খুব বেছি ভাল পায়, এয়া চাৰাৰা টাইপ এযোৰ দিলোঁ। এয়া চাৰাৰা হয়, দেখি ধৰিব পাৰিছে চাগে, চাৰাৰা হয়। এযোৰ তাইক গিফ্ট দিলোঁ মই। আৰু লগতে আনিলোঁ এখন বিচনা চাদৰ আনিলোঁ। বিচনা চাদৰখন দেখাই আছোঁ। আৰু দিনত পাৰি থ'বৰ কাৰণে বিচনা চাদৰ এনেও লাগেই বহুত। সেইখন ডাবুল বেডশ্বীট হয়, বহুত কম দামতে পালোঁ, সেইকাৰণে লৈ ল'লোঁ। বহুত বেছি ভাল লাগিছে, দেখিছে নহয় প্ৰিণ্টেডটো কিমান ধুনীয়াকৈ ভাল লাগিছে। আৰু মই লোৱা দেখি ভণ্টিও ল'লে, ভণ্টিও গৈছিলে, যিহেতু ননন্দজনো গৈছিলে নহয়, সেয়া ল'লে। এইখন সিহঁতে লৈছে। এইটো প্ৰিণ্ট মোৰ বেছি ভাল লাগিছিলে, কিন্তু একে প্ৰিণ্ট নাই, সেইকাৰণে লোৱা নহ'লে। এনেকুৱা মানে ছাইডত এইটো প্ৰিণ্ট আছে, আৰু লগতে এইটো ল'বলৈ ইচ্ছা আছিলে, কিন্তু এনেকুৱা প্ৰিণ্ট নাই, সেইকাৰণে এইটো লোৱা নহ'ল। আৰু লগতে মই এযোৰ চুৰিদাৰ ল'লোঁ, পিন্ধি চালোঁ, সেইকাৰণে সেই হৈ আছে বাৰু। এয়া এযোৰ ধুনীয়া চুৰিদাৰ ল'লোঁ, কটন হয়, খুব বেছি ভাল লাগিছে, পিন্ধিও বহুত কমফৰ্টেবল হয়। আপোনালোকক দেখাই আছোঁ ৰ'ব। সেয়া চুৰিদাৰযোৰ কেনেকুৱা লাগিছে জনাব। পুৰা শ্বপিং কৰিছোঁ আজি। দেখিছেনে, চুৰিদাৰৰ লগত এইটো চুৰিদাৰ, আৰু লগত এইটো পেণ্ট আছে, পেণ্ট, আৰু এখন দুপাট্টাও আছে। এয়া দুপাট্টাখনো ধুনীয়া, কাপোৰটো বহুত বেছি ধুনীয়া হয়। এয়া দেখিছেনে, কাপোৰটো বহুত বেছি ধুনীয়া হয়, কাপোৰযোৰ পিন্ধি কমফৰ্টেবল পাম। আৰু লগতে ভণ্টিয়ে এযোৰ আনিছিলে, তেতিয়া আমি আকৌ এতিয়া যাব লাগিব। আমি য'ত বজাৰ কৰিছিলোঁ আকৌ তালৈ যাব লাগিব, কাৰণ ভাগিনজনৰ কাৰণে এয়া এযোৰ পামচু অনা গৈছিলে, কিন্তু সৰু হৈছে। সৰু হোৱাৰ কাৰণে এতিয়া চেঞ্জ কৰিব যাব লাগিব, সেইকাৰণে এতিয়া যাম আৰু ওলাই আকৌ যাব লাগিব। এইটো চেঞ্জ কৰি আনিম। আৰু ভণ্টিয়ে ল'লে এইটো, এইযোৰ লৈছে। এয়াই শ্বপিং, আৰু সৰু সুৰা শ্বপিং লৈ ল'লোঁ। আপোনালোকক দেখাই দিলোঁ, কেনেকুৱা পালে জনাব। এতিয়া আকৌ ওলাই যাম এই গৰমত, জানেনে, এইযোৰৰ কাৰণে। বাকীখিনি ধুনীয়াকৈ হৈছিলে, মানাৰো কাপোৰ দুটা টি চাৰ্টে ধুনীয়াকৈ হৈছে, মোৰ কাপোৰযোৰো হৈছিলে, কিন্তু এইযোৰৰ কাৰণে এতিয়া আকৌ আমি যাব লাগিব। আকৌ ওলাইছোঁ বজাৰলৈ, যিহেতু ভাগিনজনলৈ অনা চেণ্ডেলযোৰ সৰু হৈছিলে, সেইযোৰ চেঞ্জ কৰিব। কিন্তু তাইক লগে অনা চাৰাৰাযোৰো সৰু হৈছে, এটা চাইজ ডাঙৰ আনিব লাগিব, সেইকাৰণে লৈ ল'লোঁ। এতিয়া বোলো ৰ'দটো কমিছে, কিন্তু দুপৰীয়া খুব বেছি ৰ'দ আছিলে, এতিয়া কমিলে। এতিয়া যাই ভাল লাগিব, খোজকাঢ়িয়ে ভাল লাগিব। এতিয়া অকণমান খোজকাঢ়াৰ পিছত গাড়ীত উঠিব লাগিব। আৰু বেছি দূৰত বজাৰখন নাছিলে, সেইটো ভাল হৈছে, নহ'লে এনেকৈ আৰু যে ৰিটাৰ্ণ কৰিব গ'লোহেঁতেন। গৈ আছোঁ, মানাহঁত পাৰ্কত গ'ল, মাহীয়েকে লৈ গৈছে, আৰু আমি ইফালে ওলাইছোঁ, পূৰা ফুৰি আছোঁ। একদম গাঁৱৰ পৰা অহাৰ পৰা ফুৰিছোঁ। এক চাইজ ডাঙৰ লাগিব, কি কৰবা এতিয়া। ভাগিনজনৰ ৰিটাৰ্ণটো হৈ গ'ল। লগতে আপোনালোকক অকণমান দোকানখন দেখাই দিছোঁ। আপোনালোকে যদি ইয়াৰ কলনীলৈ আহে কেতিয়াবা, তেতিয়াহ'লে আপোনালোকে এইখন দোকানত সোমাব পাৰে। বিশেষকৈ বাচ্ছাৰ বহুত ধুনীয়া ধুনীয়া ড্ৰেছ পালোঁ মই। মানাৰো লৈছিলোঁ সেইখনৰ পৰাই, যোন দুটা মই টি চাৰ্ট দেখাইছিলোঁ সেইখনৰ পৰাই লৈছিলোঁ। ভাল লাগিছে, কাপোৰটোও ভাল, আৰু লগতে প্ৰডাক্টটো ভাল লাগিছে। লগতে ভাগিনজনৰ চেণ্ডেলযোৰ চেঞ্জ কৰি ল'লোঁ, তাইৰ চেণ্ডেল পাই গ'লোঁ। তাৰপিছত আমি ইয়াৰ পৰা ওলাই দিলোঁ।
গুড মৰ্নিং ফ্ৰেণ্ডছ কালি বজাৰ কৰিলোঁ যদিও তেনেকৈ ভিডিঅ' বনোৱা নহয় আচলতে কথা পাতি থাকোঁতে কেমেৰাটো যে হাতত ল'ব লাগে পাহৰিয়ে যাওঁ ভিডিঅ' বনাবলৈ পাহৰিয়ে যাওঁ আজিও দেখিছেনে ৰ'দটো কেনেকৈ ওলাইছে ৰ'দটো দেখিলে একেবাৰে বহুত বেছি ভয় লগা হৈছে কিন্তু বতাহটো অকণমান আছে বাৰু ধুনীয়া বতাহ এতিয়া দুপৰীয়া ভাত বনাই আছোঁ ভণ্টিহঁত আছে বাৰু আমাৰ ঘৰত ভাগিনজনী আমাৰ ঘৰত থাকি ভাল পায় কাৰণ মানাক লগ পাইছে যে খেলিব পাইছে সেইকাৰণে থাকি ভাল পায় তাই আছে দুটাই এতিয়া মেখেলা চাদৰ পিন্ধি কিবা ভিডিঅ' বনাই আছে ইমান ধুনীয়াকৈ আৰু মই ভাত বনাই আছোঁ গৰমতে বিশেষ একো বনাবলৈ মন যোৱা নাই কিবা কিবি বনাই আছোঁ আৰু নিৰামিষ টাইপ দেখিছেনে আজি অকণমান ওলাই যাম ক'ত যাওঁ আপোনালোকক দেখাম এনে আৰু ফুৰি আছোঁ পুৰা বহুত বেছি গৰম তথাপিও ভাগিনজন আহিছে যেতিয়া তাই ফুৰিব মন কৰে ৰ'দত ওলাব মন নাই কিন্তু তাই যাব মন কৰে যে সেইকাৰণে তাইক লৈ যাব লগা হয় আজি অকণমান চিৰিয়াখানাৰ সন্মুখলৈ যাম বুলি ভাবিছোঁ ভাল লাগে সেইখিনি অকণমান থিয় দি দিব গধূলি টাইমত সেইকাৰণে তাকে আজি লৈ যাম বুলি ভাবিছোঁ আপোনালোকক দেখাম বাৰু যদিহে পাৰোঁ কাৰণ মই ভিডিঅ'টো কৰাই নহয় কথা পতাতে বা ঘূৰতে ফুৰতে মানাকো চম্ভালিব লাগে যে সেইকাৰণে ভিডিঅ'টো কণ্টিনিউ কৰিব ভাল লাগিব দেই চখ মানা আৰু মোৰ ভাগিনজন কেনেকুৱা লাগিছে দকে এজনী পুৰা বিহু ড্ৰেছ পিন্ধিছে আৰু এজনী চখ পুৰা মডাৰ্ণ ড্ৰেছ ধুনীয়া লাগিছে মা নাচি দেছো এবাৰ গুড ইভিনিং গাইজ দুপৰীয়া ভাত পানী খাই শুইছিলোঁ হঠাতে প্লেন কৰিলোঁ কলাক্ষেত্ৰ চাবলৈ যাম বুলি এয়া বাছত উঠিছোঁ আমি মোটামুটি 5জন মান একেলগে বাইদেউ ভণ্টি ভাগিন সৰু আছে আৰু এয়া মানা আমি জাষ্ট উঠিছোঁ আৰু আপোনালোকক যাই দেখাই আছোঁ দেই মই বহুত বছৰৰ মূৰত কলাক্ষেত্ৰ যাম মোটামুটি মই স্কুলত পঢ়ি থাকোঁতে কলাক্ষেত্ৰ গৈছিলোঁ গুৱাহাটীত থাকিব আজি 2 বছৰে হ'ল কেতিয়াও যোৱা হোৱা নাছিল যাবলৈ মনে নাযায় আচলতে লগ হ'লে যাবলৈ মন যায় সেইকাৰণে আজি বোলো একেবাৰে চাইও আহোঁ লগতে মানাহঁতে চাই ভাল পাব আমিনো কি ভাল পাম তাইতো মানাহঁতে ভাল পাব সেইকাৰণে যাব ওলাইছোঁ ভিডিঅ'টো কণ্টিনিউ কৰিব এয়া আমি কলাক্ষেত্ৰৰ সন্মুখভাগ আহি পাইছোঁ দেখিছেনে কিমান ধুনীয়া বতৰ ভাল লাগিছে আহি যিহেতু আমি 4টামান বজাত আহিছোঁ পৰিৱেশটো ভাল লাগিছে মানুহ বহুত বেছি আছে ইয়াৰ পিছত আমি ইয়াতে টিকট ল'ব লাগিব অকণমান আগতে আপোনালোকক দেখাইছিলোঁ বতৰটো কিমান ধুনীয়া হৈ আছিলে টিকটটো কটা হৈছে আৰু লগে লগে বৰষুণ জাক দি দিলে বহুত সময় ৰখাৰ পিছত আমি ভিতৰত সোমালোঁ কিবাকৈ এয়া কলাক্ষেত্ৰত সোমাইছোঁ আহি পাইছোঁ বৰষুণ বহুত বেছি একেবাৰে উপায় নাই বৰষুণ একো নহয় বহুত বেছি বৰষুণ আহি ভাল লাগিছিলে পৰিৱেশটো কিন্তু বৰষুণ কি কৰিব উপায় নাই তথাপি চাওঁ দিয়ক আহিছোঁ যেতিয়া নে কি কয় ধুনীয়া ইমান বেছি বৰষুণ দিছে যে আমি ক'তোৱে যাব পৰা নাই অকণমান ঠাই আছে ৰখা বহুত মানুহ হৈছে সকলোখিনি ৰখিয়ে তাতেই বৰষুণ যাকে চাই থকাৰ নিচিনা হৈছে তাৰপিছত অকণমান কমাৰ লগে লগে আমি গ'লোঁ অকণমান ইয়াৰ যোনটো ঘৰ আছে ন তাত পুৰণি বস্তুবিলাক ৰাখি থোৱা আছে তাত গ'লোঁ বহুত বেছি ভাল লাগে আচলতে চাই বহুত সময় লাগে যদি ভালকৈ চাওঁ বহুত কথা জানিব পাৰি সেইকাৰণে মানাকো লৈ গৈছিলোঁ মানাক 2টা বস্তু শিকাইছোঁ কিন্তু আচলতে বহুত সময় লাগে এটা বস্তু যদি ভালদৰে পৰ্যবেক্ষণ কৰা হয় কিন্তু আমি দৌৰাদৌৰি হৈছে বৰষুণ জাকো দিছে সেইকাৰণে বেছি সময় কৰিব নোৱাৰোঁ এয়া দেখিছেনে ভিউটো ইমান ধুনীয়া লাগিছে এয়া যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ বিশেষকৈ সৰু ল'ৰা ছোৱালী বা নতুন প্ৰজন্মক যদি ইয়াত লৈ যোৱা বহুত বস্তুৱে শিকিব পাৰে যিটো বস্তু আমাৰ এতিয়া সমাজত নোহোৱা হৈছে সেইখিনিও ইয়াত গ'লে শিকিব পাৰে অকণমান আপোনালোককো দেখাইছোঁ লগতে ময়ো চাইছোঁ মানাকো শিকাইছোঁ কিন্তু মানা সিমান এটা বুজি পোৱা হোৱা নাই তথাপিতো এটা এক্সাইটমেণ্ট কৰি চাইছে আপোনালোকে হয়তো দেখি ধৰিব পাৰিছে এয়া দেখিছেনে আগতে মই বহুত বছৰ আগত আহোঁতে হয়তো অকণমান বেলেগ আছিলে এতিয়া হয়তো নতুনত্ব আনিছে ভাল লাগিছে এয়া আমাৰ যোনবিলাক তিৰোতাসকলে ধান বানে এয়াখিনি জানিব পাৰি বহুত বেছি ভাল লাগে নহয়নে সকলোখিনি যেতিয়া আমি দেখা পাওঁ এনেও মনটো বৰ উৎফুল্লিত হৈ উঠে এয়া মিউজিয়ামটোৰ ভিতৰত ঘূৰি আছোঁ ইয়াত বহুত পুৰণি বস্তু আছে চাব লগা মই আপোনালোকক ভিডিঅ'ত যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা
চেষ্টা কৰিম চাব ভিডিঅ'টো ভাল লাগিব ভাল পাব চাই হয়তো বহুতে কলাক্ষেত্ৰ দেখাই নাই হয়তো দেখিছে বহুতে কিন্তু মই আজি বহুত বছৰৰ মূৰত আহিছোঁ সেইকাৰণে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মানাই চিঞৰি আছে সেইকাৰণে মই আপোনালোকক কথা ক'ব পৰা নাই আপোনালোক দেখাই গৈ আছোঁ ভিডিঅ'টো চাই থাকিব এয়া দেখিছেনে আপোনালোকক আকৌ দেখাইছোঁ এইখন হয়তো চুজ কাহি বুলি কয় মই ইমান এটা নাজানো ভুল হ'ব পাৰে তথাপি দেখাইছোঁ আৰু এয়া শৰাই আৰু দুনৰি হয় যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো অকণমান লং হৈছে চাব ভাল পাব আপোনালোকে চাই লগতে যিহেতু আমি সৰ্থেবাৰী হয় কাঁহ শিল্প বুলি ক'লে এনেও আমাৰ গাত অকণমান ভাল লাগে যিহেতু আমাৰ তাতে বনোৱা হয় এইবিলাক সকলোখিনি সংৰক্ষণ কৰি ৰাখিছে লগতে মাজে মাজে আপোনালোকক ভিউটোও দি আছোঁ যিহেতু বৰষুণ দিছে ভিউটো এনেও বহুত বেছি ভাল লাগিছে ইয়াত দেখিছেনে মাজে মাজে আপোনালোকক ভিউটো দিছোঁ বহুত মানুহ হৈছিলে কিন্তু বৰষুণৰ কাৰণে আধা মানুহ গুচিও গ'ল এইটো এইটো কি বুলি কয় গুৰুৰ আসন বুলি কয় চাগে দেই ভুলো হ'ব পাৰে যদি ভুলে আপোনালোকে কমেণ্ট বক্সত মোক শুধৰাই দিব ভাল লাগিব এইটো এটা ইমান ডাঙৰ জাপি সংৰক্ষণ কৰি ৰাখিছে ভাল লাগিছে ইয়াত বহুতো ফটো আছে ফটোবিলাক এখন এখনকৈ চালে বহুত বেছি ভাল লাগে কেতিয়াবা নিশ্চয় মই আহিম সময় লৈ আহিম আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম আজি মোৰ হাতত সময় নাই সেইকাৰণে যিমানখিনি পাৰোঁ একেবাৰে দেখাই গৈছোঁ আৰু সৰুৱে পুৰা চাই আছে বহুত ভাল লাগিছে আহি আপোনালোকে আহিব পাৰে দেই বহুত বেছি ভাল লাগে বহুত বস্তু জানিব পাৰিব আমাৰ অসমীয়া সংস্কৃতিৰ বহুত বস্তুৱে আপোনালোকে জানিব পাৰিব আহিব ভাল পাব দেই আমি তাত চাই ওলাই দিলোঁ ওলাওঁতে আমাৰ গধূলিয়ে হৈছে বৰষুণ যাক লাহে লাহে কমিছে এয়া দেখিছেনে সকলো মানুহে চাই আছে আৰু ভিউটো আপোনালোককো দেখালোঁ লগতে ময়ো ভিউটো চালোঁ ভাল লাগিলে গধূলিৰ ভিউটো আৰু বিশেষ ভাল লাগিছে চাওকচোন কিমান ধুনীয়া লাগিছে ঠাইখিনি ইমান বেছি ভাল লাগিছে মই আচলতে দিনত আহিছিলোঁ যেতিয়া আহিছিলোঁ এনেকুৱা ভিউটো পোৱা নাছিলোঁ ভাল লাগিল কেতিয়াবা নিশ্চয় আকৌ মানাক লৈ আহিব লাগিব তাই ভাল পাব আৰু তাইক বুজাব লাগিব অকণমান ডাঙৰ হওক আপোনালোকক দেখালোঁ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ইমান বছৰৰ মূৰত কলাক্ষেত্ৰ চাবলৈ আহি বৰষুণত তিতি পৰি একেবাৰে অৱস্থা নাই আমি আচলতে অলপ বৰষুণ দিয়া নাছিল বহুত বেছি ৰ'দ দি আছিল সেইকাৰণে ভাবিছিলোঁ বৰষুণ নাহিব আহিলোঁ কিন্তু বহুত বেছি বৰষুণ আহি গ'লোঁ এতিয়া ওলাই দিলোঁ আৰু কিমান সময় ৰখিম বৰষুণটো ৰখি থাকি লাভ নাই তিতি ওলাই দিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই